বিজেপি দলआ ইমানুয়েল মোসাহারিनि जेबो थिरांथा होआखै। বিজেপি দল হিসাবে ইমানুয়েলৰ কাৰণে আজিলৈকে কোনো সিদ্ধান্ত দিয়া নাই। गसाइगाव आरो तामुलपुर बियाबखौ इउपिपिएल दलनो हगारगोन बियो रोखा। तामुलपुर আৰু গসাইগাঁও ইউপিপিএলৰ কাৰণে হ'ব, ইয়াত কোনো সন্দেহ নাই। हाग्रामाया गावनि लामाजों थांबाय थाथों। বিপিএফ কি স্থিতি লৈ নিজৰ দলৰ স্থিতি নিজে ল'বলৈ দিওঁ। फैबाय थानाय 5 बोसोराव बिजेपि आरो इउपिपिएलनि गोरोबलायनाया थागोन। 5 বছৰত কোনো কাৰণতে মানে আমাৰ বিজেপি ইউপিপিএলৰ মিত্ৰতা সেইটো ভংগ নহয় বা কোনো এটা কিবা নহয়, ক্ষতি নহয়। फैगौ 30 अक्ट'बराव जागोन हादोरसायाव उफ्रा बिसायख'थि। बेबायदि समाव इउपिपिएल दलनि गागि दैदेनगिरि आसामनि मन्त्रि उर्कावग्रा ब्रह्मआ खौरां बिजोंनि गेजेरजों ओरैबायदि बुङो। উপনিৰ্বাচন এতিয়া আহি আছে আৰু আমাৰ নতুনকৈ প্ৰস্তুতিৰ প্ৰয়োজন নাই, কাৰণ এতিয়া বাতাবৰণটো এনেকৈ চলি আছে আৰু বিৰোধী মানে প্ৰায় নাই বুলি ক'ব লাগিব। কাৰণ আমাৰ সন্মুখত যিবোৰ বিৰোধী আহিব তেওঁলোকে নিজৰ পাৰ্টি অস্তিত্ব ৰক্ষা কৰিবৰ কাৰণে হয়তোবা নিৰ্বাচনত অৱতীৰ্ণ হ'ব। তামুলপুৰ আৰু গসাইগাঁও ইউপিপিএলৰ কাৰণে হ'ব, ইয়াত কোনো সন্দেহ নাই। আজিকালিৰ ভিতৰতে ঘোষণা হ'ব হয়তোবা। ইমানুয়েলটো যি কৰিছে তেওঁ ব্যক্তিগত পৰ্যায়ত কৰিছে, তেওঁ বিজেপিত যোগদান কৰিছিলে। বিজেপিয়ে কি কথা দিছিল মই নাজানো, কিন্তু বিজেপি দল হিচাপে ইমানুয়েলৰ কাৰণে আজিলৈকে কোনো সিদ্ধান্ত দিয়া নাই। আৰু আমাক যে তামুলপুৰ আৰু গসাইগাঁৱত ইউপিপিএলক দিব, ইয়াত কোনো সন্দেহ নাই। আৰু ইমানুয়েলে যদি কিবা কৰে এজ এ বিজেপি নহয়, সি ব্যক্তিগতভাৱে কিবা কৰিব পাৰি, তাক লৈ আমি চিন্তিত নহয়। এই হাগ্ৰামাটো হাগ্ৰামা, সি নিজৰ লাইনত গৈ আছে। তাৰ সম্পৰ্কে কোনোবা বিশ্লেষণ কৰিব বা কিবা এটা ক'ব, সেইটো কাৰো মানে কিবা নাই। কাৰণ তেওঁ বিজেপিৰ লগত কি আলোচনা কৰিছে, কৰাৰ আপত্তি নাই। বিজেপিয়ে কৰি আছে, কৰি থাকক, একো নাই। কিন্তু আমাৰ মিত্ৰতা, আমাৰ মিত্ৰজোঁটৰ যিটো ধৰ্ম আমি ৰক্ষা কৰিব লাগে, সেইখিনি মেইন। ইউপিপিএলৰ কোনো ক্ষতি নহ'লে হ'ল। আৰু 5 বছৰত কোনো কাৰণতে মানে আমাৰ বিজেপি ইউপিপিএলৰ মিত্ৰতা সেইটো ভংগ নহয় বা কোনো এটা কিবা নহয়, ক্ষতি নহয়। বিপিএফে আপোনালোকক সমৰ্থন দিব নেকি, যিহেতু বিজেপিৰ সৈতে আলোচনা চলি থকা বুলি কৈছে? ইমান হাইপথেটিকেলি কেনেকৈ ক'ম যে মানে এটা অনুমানত যে বিপিএফে এনেকৈ কিবা, মই নাভাবোঁ এনেকুৱা হ'ব। কিন্তু বিপিএফ কি স্থিতি লৈ নিজৰ দলৰ স্থিতি নিজে ল'বলৈ দিওঁ, মই নকওঁ। আৰু বাকী যিবিলাক হৈছে যে ৰিচেণ্টলি মানে যিবিলাক ULB মানে যিসকলে কেইদিনমান আগত উগ্ৰপন্থী সংগঠন জন্ম দিছিলে, আকৌ ঘূৰি আহিলে, ভাল কথা ঘূৰি আহিছে। যি ডাঙৰ এটা ভুল কৰিবলৈ গৈ আছে সেইটো সঁচা সঁচিকৈ ভুল নহ'ল। সময় থাকোঁতে তেওঁলোকে নিজকে শুধৰণি কৰি পেলাই যে ঘূৰি আহিছে, তাৰ কাৰণে তেখেতসকললৈ মই ধন্যবাদ দিছোঁ। নিউজ ডেস্ক ইনসাইট ইনি बर'।